নমস্কাৰ সংবাদ প্ৰবাহিকাৰ সমূহ দৰ্শকক আজি এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো। আজিৰ অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছে টিয়কৰ বিশিষ্ট সাংবাদিক, জ্যেষ্ঠ সাংবাদিক আৰু এসময়ত ফুটবলৰ খেলপথাৰত ৰেফি হিচাপে পৰিচিত ৰিজু কুমাৰ শইকীয়া ডাঙৰীয়া। তেখেতে ঘাত প্ৰতিঘাত আৰু ত্যাগৰ জৰিয়তে আহি আজি ২৭টা বছৰীয়া তিতা মিঠা জীৱনৰ অভিজ্ঞতাৰে সাংবাদিকতাৰ এই জগতখনত আছে। পোনপ্ৰথমতে আজি আমি তেখেতক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ। আমি ৰিজু কুমাৰ শইকীয়া ডাঙৰীয়া ওচৰলৈ যাব বিচাৰিছো। আমি প্ৰথমতে ৰিজু কুমাৰ শইকীয়াৰ পৰা আমি জানিব বিচাৰিম, ৰিজু কুমাৰ শইকীয়াই ক'ৰ পৰা কেতিয়া শিক্ষা গ্ৰহণ কৰিছিল? হয়, মই মোৰ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলোঁ মই নগাঁও চামগুৰি। মোৰ দেউতাৰ কৰ্মসূত্ৰে মই তাত আছিলোঁ আৰু ৮২ চনত আমি আহিছোঁ। ৮২ চনত আহিছোঁ টিয়ক হাইস্কুলৰ পৰা মই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। তাৰপিছত মই মাজুলী মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উত্তীৰ্ণ হৈ মই পৰৱৰ্তী সময়ত বিজ্ঞান শাখাৰ পৰিৱৰ্তে অৰ্থনীতি বিভাগত মই টিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ পৰা মই অৰ্থনীতি বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছোঁ আৰু পৰৱৰ্তী সময়ত মই কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পৰা মাছ কমিউনিকেশ্যনৰ মই ডিগ্ৰী লাভ কৰিছোঁ। আমি জানিব পাৰিছো তেখেতৰ শিক্ষাগত জীৱনৰ বিষয়ে। তাৰপিছতে আমি ৰিজু কুমাৰ শইকীয়াক লৈ এটা প্ৰশ্ন ৰাখিব বিচাৰিছো। সাংবাদিকতাৰ জীৱন ৰিজু কুমাৰ শইকীয়াৰ লক্ষ্য আছিল নে অনিচ্ছাকৃতভাৱে এই পথটোতে বাছি ল'বলগীয়া হ'ল? সাংবাদিকতা মই দেখি আহিছিলোঁ। মই আমাৰ ঘৰত নগাঁও যেতিয়া আছিলোঁ, নগাঁৱৰ নামনি অসমত দৈনিক অসম খুব চলে। দৈনিক অসমৰ আমি পঢ়ুৱাই আছিলোঁ আৰু উজনি অসমলৈ যেতিয়া আহিছিলোঁ ৮২ চনত, তেতিয়া আমি দৈনিক জনভূমি আমি ছাত্ৰ অৱস্থাৰ পৰা পঢ়িছিলোঁ আৰু স্বাভাৱিকতে সাংবাদিকতাৰ ক্ষেত্ৰখনত দেখিছিলোঁ যে সেই সময়ত দেখিছিলোঁ যে সাংবাদিকতাৰ ক্ষেত্ৰখন এখন সমাজ সেৱা হিচাপে বহুতে ব্ৰতী হৈছিল। যিহেতু যিবোৰ সংবাদ তাত পৰিৱেশন হয় সেইসমূহ তেনেকুৱা হৈছিল। আৰু মই মোৰ ছাত্ৰ অৱস্থাটোৰ পৰাই মই সামাজিকভাৱে দায়বদ্ধ আছিলোঁ। গ্ৰাম্যাঞ্চলৰ যিবোৰ সৰু সুৰা কাম কাজ, ৰাস্তাৰ গঢ়াই হওক, আমি সমনীয়াভাৱে কৰিছিলোঁ আৰু সেই সেৱাৰ অনুভূতিৰে আচলতে মই সংবাদ জগতত প্ৰৱেশ কৰিছিলোঁ। আৰু সংবাদ জগতত প্ৰৱেশ কৰাৰ আগতে মই ক'ব লাগিব মনোৰম বৰুৱাৰ কথা, সাপ্তাহিক জনমভূমিৰ যিগৰাকী সম্পাদক আছিল। আলফা যেতিয়া প্ৰভাৱশালী হৈ আছিল, আলফাৰ বিৰুদ্ধে মই কুমাৰ ৰিজু বুলি এটা প্ৰবন্ধ লিখিছিলোঁ আৰু সেই প্ৰবন্ধটো মোৰ আছিল আলফাৰ হঠকাৰিতাই আলফা ধ্বংসৰ মূল কাৰণ বুলি মই সেই সময়তে লিখিছিলোঁ। আৰু সেই কথাটোত আৰু সেই যিটো লেখা, সেই লেখাটোত মোক ইমানেই উৎসাহিত কৰিছিল মনোৰম বৰুৱা ডাঙৰীয়াই। আৰু তাৰ পাছতে পৰৱৰ্তী সময়ত দৈনিক জনমভূমি যিটো মইনা মেলৰ শিতান থাকে, সেই শিতানটোত মই আৱিষ্কাৰৰ আই বুলি এটা লিখিছিলোঁ। মোৰ নিজৰ নামত লিখিছিলোঁ। সৰু সৰু কথা, যিবোৰ কথা নোবেল বঁটাৰ আৰু কাহিনী, নোবেল বঁটাটো অংকৰ বিষয়ত কিয় দিয়া নহৈছিল, সৰু সৰু কথাবোৰ মই লিখিছিলোঁ। আৰু তেনেকৈ মোৰ সংবাদ পৰিৱেশন কৰাৰ আগত সেইবোৰ কৰিছিলোঁ। আৰু আজিৰ সংবাদ বুলি এখন অধুনালুপ্ত এখন কাকত, সেই অধুনালুপ্ত কাকতখনৰ যোগেদি মই আচলতে আনুষ্ঠানিকভাৱে মই সংবাদ জগতখনত প্ৰৱেশ কৰিছিলোঁ। ৰিজু কুমাৰ শইকীয়াদেৱে কৈছে তেখেতৰ সাংবাদিকতাৰ জীৱনৰ কথা ক'বলৈ গৈ কৈছে যে সেৱাৰ মানসিকতাৰে এই পথটোলৈ তেওঁ আহিছিল। সেৱা কৰিবলৈ হ'লে আৰু বহু কিছু মাধ্যম আছিল। আপুনি কিয় সাংবাদিকতাৰ মাধ্যমটো সেৱা হিচাপে বাছি ল'লে? সমাজৰ কল্যাণৰ বাবে বিভিন্ন ধৰণৰ উৎস আছে, বিভিন্ন ধৰণৰ ক্ষেত্ৰ আছে, সেইটো আপুনি ঠিকেই কৈছে। কিন্তু মোৰ কাৰণে এইটো আছিল এটা সেৱাৰ মনোবৃত্তি আছিল। কিন্তু এইটো কথা ঠিক যে সেৱাৰ মনোবৃত্তিৰে যদিও অহা হৈছে, তেতিয়া সমগ্ৰ বিশ্ব এই সমাজ ব্যৱস্থা এটা পৰিৱৰ্তন ঘটিছে। সমাজত ইমান দ্ৰুত পৰিৱৰ্তন ঘটিছে যে সেৱাৰ মনোবৃত্তিৰে অহা, সেৱাৰ মাধ্যমেৰে সেৱাৰ বাবে যিটো আহিছিল, বিশেষকৈ মই আহিছিল, মোৰ দৰে বহুজন আহিছিল। কিন্তু এতিয়া সেৱাৰ মনোবৃত্তিৰে অহাৰ পিছত দেখা যায় সমগ্ৰ গোটেই বস্তুটো পেছাদাৰী হৈ গৈছে। তো স্বাভাৱিকতে সংবাদ জগতত প্ৰৱেশ কৰি সেৱাৰ মনোবৃত্তিৰে আহিলেও যে স্বাভাৱিকতে সেৱাৰ মনোবৃত্তিৰ সমান্তৰাল কিন্তু পেছাৰ কথাটো আহিছে। যি সময়ত মই সংবাদ জগতখনলৈ আহিছিলোঁ, তেতিয়া মোৰ বয়স হৈছিল খুব বেছি 19-20 বছৰ, 20-21 বছৰীয়া এটা ডেকা। আৰু সেই সময়ত মোৰ ঘৰৰ যিটো আৰ্থিক অৱস্থা ইমান বেয়া আছিল,
তো স্বাভাৱিকতে এই কথা বতৰাটো নাছিল। কিন্তু এতিয়া যিটো মোৰ নিজৰ পৰিয়াল হ'ল, তো মোৰ নিজৰ পৰিয়াল যেতিয়া দেখিছে যে কেৱল সেৱাৰ মনোবৃত্তি, সেৱা এইটো আটাইতকৈ ডাঙৰ সমাজৰ সেৱা কৰিব পৰাকৈ বিশেষকৈ এই মাধ্যমটো গণতন্ত্ৰ সংবাদ মাধ্যমৰ যিটো ভূমিকা, এই ভূমিকাক মই শ্ৰদ্ধা কৰিছিলোঁ পঢ়া দিনৰ পৰাই, আৰু সেইকাৰণে আকৰ্ষিত হৈছিলোঁ যে এই মাধ্যমৰ যোগেদি মই সেৱা কৰিব বিচাৰোঁ। আৰু মই সেৱা এনেকৈ কৰিছিলোঁ, মই সভা সমিতিৰ বাতৰি কৰাৰ উপৰিও এনেকুৱা কিছুমান মই বাতৰি চিলেক্ট কৰিছিলোঁ যে মোৰ সমাজখনত ঘটি থকা কিছুমান এনেকুৱা ঘটনা আছে, সমাজখনত ঘটি থকা এনেকুৱা কিছুমান লোক আছে যিসকল লোক মানে আৰ্থিকভাৱে দুৰ্বল, তেওঁলোকক সহায় কৰিব পৰাকৈ মোৰ হাততো নাথাকে, কিন্তু তেওঁলোকক মই যদি উলিয়াই লৈ আহোঁ মোৰ সংবাদৰ যোগেদি, আৰু সেইসকলৰ কাৰণে সহায় আগবঢ়াবলৈ যদি কোনোবা এজন আহে, তেতিয়া আটাইতকৈ মোৰ সাৰ্থকতা, আৰু তেনেকুৱা সাৰ্থকতা মোৰ জীৱনত বহুত হৈছে। আৰু মই মোৰ সংবাদৰ যোগেদি মই কোনোবা ৰোগীৰ যুৱক বা যুৱতীৰ বিষয়ে যেতিয়া সংবাদ পায়, যেতিয়া দূৰ দূৰণিৰ পৰা মানুহে যেতিয়া উচ্চতৰ মাধ্যমিক উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়, শিক্ষাৰ্থী উত্তীৰ্ণ হয়, আৰ্থিক দুৰৱস্থাৰ বাবে তেওঁলোকে উচ্চ শিক্ষা লয়, আমি যেতিয়া বাতৰি কৰোঁ, বিশেষকৈ মই কেইবাটাও বাতৰি কৰিছিলোঁ, আৰু মোৰ বাতৰি পঢ়ি মোৰ বাতৰি দেখি বিভিন্নজনে আমাক ফোন কৰি যেতিয়া সেইসকলক সহায় কৰিবলৈ আহে, সেইটো মোৰ আটাইতকৈ ভাল লাগে, আৰু সেইটো এটা সেৱা বুলি মই সেইকাৰণে কৈছোঁ যে সেই তেনেকুৱা এটা সেৱাৰ মনোবৃত্তিৰে মই এই জগতখন। সেই কথাটো আমি আপোনাক বেলেগভাৱে শুনিবলৈ ৰাখিছিলোঁ যে ৰিজু কুমাৰ শইকীয়া ডাঙৰীয়াৰ ভাল লগা মুহূৰ্ত বুলিলে তেখেতে কি ক'ব? আচলতে তেখেতৰ জীৱনৰ ভাল লগা মুহূৰ্ত বুলি যদি আমি সুধো, তেখেতে পোনপটীয়াকৈ কি ক'ব? ভাল লগা মুহূৰ্ত মই ইতিমধ্যে কৈছোঁ যে ভাল লগা মুহূৰ্তটো হ'ল মই পৰিৱেশন কৰা বাতৰিত আলম লৈ, যদি আজি সকলোৱে জানে যে যিগৰাকী উদ্ভাৱক উদ্ধৱ ভৰালী ডাঙৰীয়া তেওঁক চিকেবি মহাবিদ্যালয়ৰ অনুষ্ঠানলৈ আহি চিকেবি মহাবিদ্যালয়ৰ প্ৰবক্তাসকলক যেতিয়া কৈছে যে প্ৰতিদিনৰ ৰিপৰ্টাৰ কোন, তেওঁ কৈছিল যে মই এখন কলেজৰ ছাত্ৰ, গতিকে কৈছিল যে ৰিজু শইকীয়া আমাৰ প্ৰাক্তন ছাত্ৰ। তেওঁ মোক মাতি নি কৈছিল যে তুমি যেতিয়া কোৱা এজন দুখীয়া ছাত্ৰ আৰু তেওঁৰ ৰোগী আছিল, সেই বাতৰিটো মই পৰিৱেশ, সেই বাতৰিটো তেওঁৰ চকুত পৰিছিল, আৰু তেওঁ মোৰ সৈতে গৈ এই অনুষ্ঠানটোৰ পৰা কিয় চিকেবি কলেজৰ অনুষ্ঠানটোৰ পৰা মোৰ লগত গৈ উদ্ধৱ ভৰালী ডাঙৰীয়া সেই পৰিয়ালটোৰ সমস্ত দায়িত্ব চিকিৎসাৰ পৰা আদি কৰি মাকে হাজিৰা কৰিব নালাগে বুলি কৈ, হাজিৰা কৰিব যাব নালাগে বুলি কৈ মাহে 10,000 টকা, ইভেন মোবাইলত ৰিচাৰ্জ পৰ্যন্ত উদ্ধৱ ভৰালী ডাঙৰীয়াই সেই পৰিয়ালটোক সহায় কৰে। পৰিয়ালটো এতিয়া আৰ্থিকভাৱে স্বচ্ছল আৰু লগতে উন্নত চিকিৎসা পাই সেই ছাত্ৰজন এতিয়া শাৰীৰিকভাৱেও সুস্থ হৈ উঠিছে। হয়, সাংবাদিকতাৰ জীৱনৰ আটাইতকৈ চাগে ভাল লগা মুহূৰ্ত সেইটোৱে হ'ব যদি তেখেতে পৰিৱেশন কৰা বাতৰিৰ জৰিয়তে সমাজলৈ কিবা ইতিবাচক প্ৰভাৱ পৰে, বা তেখেতৰ বাতৰিটোৰ পিছত যদি যাৰ ওপৰত কৰা হয় তেখেতে যদি কিছুমান বিভিন্ন ধৰণে সুবিধা লাভ কৰে, এয়া হয়তো সাংবাদিকজনৰ বাবে তেওঁৰ ভাল লগা মুহূৰ্ত হ'ব। মই পুনৰ আপোনাৰ ওচৰত যাব বিচাৰিছোঁ, কেতিয়াবা জীৱনত ভাগৰি পৰিছেনে? তেনে সময়বিলাকত কেনে অনুভৱ হয়? যদি আপুনি ভাগৰি পৰে কেনে অনুভৱ হয়? ভাগৰটো লাগে সকলোৰে, চাগে ভাগৰে আছে, কিন্তু মই যিখন ক্ষেত্ৰত আহিছোঁ, আৰু মই এটা কথা অন্তৰ্কৰণে বিশ্বাস কৰোঁ যে এইখন ক্ষেত্ৰ বুলিয়ে নহয়, যে মই যি মুহূৰ্তলৈকে মই মোৰ কাম কৰি যাব পাৰিম, ৰাইজক সেৱা কৰিব পাৰিম, বা মই যিটো কামত মই ব্যস্ত থাকোঁ, মই যিটো কামৰ সৈতে জড়িত, মই ভালদৰে যিদিনালৈকে কৰিব পাৰিম সেইদিনালৈকে মই সেইটো কামত থাকিব লাগে। অন্যথা সেই কামটোৰ পৰা মই আঁতৰি দিব লাগে, যে নতুন প্ৰজন্ম আহি আছে, বহু নতুন প্ৰজন্ম আছে, বাট এৰি দিব লাগে। বাট ভেটি ৰখাটো মই নিবিচাৰোঁ, মই আনৰ ক্ষেত্ৰতো সেইটো কথা নিবিচাৰোঁ যে মোৰ যি সময়লৈকে মই পাৰিম, মই জানিছোঁ যে মই এই মুহূৰ্ততে পাৰিছোঁ, মই আগৰ দৰে কৰিব পৰা নাই, বা এনেকুৱা ধৰণৰ কথা বতৰা যেতিয়া মোৰ আহিব, মই স্বাভাৱিকতে মই বাট এৰি দিব লাগিব, যে নতুন মানুহ আহিব, নতুন মানুহৰ পৰা সমাজখনে কিবা এটা পাব। জীৱনত তিতা অভিজ্ঞতা বুলি ক'লে আপুনি কি ক'ব? যিহেতু আপোনাৰ জীৱনত বহুত ঘাত প্ৰতিঘাত আহিছে, বিভিন্ন সময়ত আপুনি এই ঘাত প্ৰতিঘাতসমূহৰ সন্মুখীন হ'বলগীয়া হৈছে, আপুনি জীৱনত এই মুহূৰ্তত যদি সুধো তিতা অভিজ্ঞতা বুলি আপুনি কি ক'ব? তিতা অভিজ্ঞতা মানে বিভিন্ন ধৰণৰ তিতা অভিজ্ঞতা হৈছে। আৰু মই পূৰ্বতে আপুনি কৈছে মই এজন ফুটবল ৰেফাৰী, মই যিকেইটা কামত আজিলৈকে জড়িত হৈ গৈছোঁ, গোটেইকেইটা কামেই হৈছে থেংকছলেছ জব। কোনোবা এটা পক্ষ মোক বেয়া পায়, ৰেফাৰী হ'লে হৰা পক্ষই বেয়া পায় ফুটবলত, এতিয়া শেহতীয়াকৈ সংবাদ জগতখনতো তেনেকুৱা ধৰণৰ বেয়া পোৱা মানুহৰ সংখ্যা মোৰ বেছি। কিন্তু সেই বেয়া পোৱাখিনিত মই এইকাৰণেই গুৰুত্ব নিদিওঁ, এইকাৰণে যিহেতু মই
যিখিনি সৎ যিখিনি সঁচা মানুহ সেইখিনিৰ পক্ষত মই থাকোঁ আৰু শেহতীয়াকৈ এনেকুৱা ধৰণৰ এটা ঘটনাই মোক ব্যতিব্যস্ত কৰিলে। মোৰ পৰিয়াললৈ এটা বিভীষিকা নামি আহিছিল, য'ত মোৰ পত্নীয়ে এই ক্ষেত্ৰত যদি মোক সহায় নকৰিলেহেঁতেন মোৰ পৰিয়াল সন্মান হৈ গ'লহেঁতেন। এটা বাতৰি আছিল, সমবায় সমিতি এখনৰ এটা বাতৰি আছিল। সমবায় সমিতিখন ইতিমধ্যে মোৰ বাতৰি কেৱলমাত্ৰ মোৰ বাতৰিৰ বাবেই সেই সমবায় সমিতি এটা বন্ধ হৈছে, তেওঁৰ বিৰুদ্ধে আদালতত গোচৰ চলি আছে। আৰু সেই বাতৰিটো পৰিৱেশন কৰাৰ পাছতে তেওঁৰ তেওঁৰ সৈতে থকা মিলা মিছা থকা এজন ব্যক্তিয়ে মোৰ বিৰুদ্ধে ভোগদৈ আৰক্ষী থানাত এটা গোচৰ কৰিছিল, মোৰ এটা মিছা অভিযোগেৰে। আৰু যিটো গোচৰ কৰিছিল সেইটো গোচৰ মই এতিয়া আৰু প্ৰকাশ কৰিব নিবিচাৰোঁ। আৰু সেই তেনেকুৱা ধৰণৰ গোচৰ কৰি মোক মানসিকভাৱে ব্যতিব্যস্ত কৰি তুলিছিল, মোক জনমানৱত সেৱা প্ৰতিপন্ন কৰিছিল। কিন্তু ইতিমধ্যে প্ৰতিপন্ন হ'ল যে সেই গোচৰ ভুৱা আছিল। আৰু সেইটো মোৰ জীৱনৰ আটাইতকৈ তিক্ততা দিশ আছিল। আৰু যিটো তিক্ততাত মোৰ পত্নী যদি মোৰ কাষত নাথাকিলেহেঁতেন, মোৰ পত্নীয়েও যদি অবিশ্বাস কৰিলেহেঁতেন, মোৰ জীৱন আচলতে বেলেগ এটা দিশত গতি কৰিলেহেঁতেন। হয়, যি সময়ত সাংবাদিকসকলে অসমীয়া ভাষাৰ ব্যৱহাৰক লৈ বিভিন্ন সময়ত বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰি আহিছে, সেই সময়ত আপুনি অসমীয়া ভাষাটোৰ সন্দৰ্ভত সাংবাদিকসকলে ল'ব লগা যিখিনি সাৱধানতা, এইখিনিৰ ওপৰত কি ক'ব? চাওক, অসমীয়া ভাষাৰ ক্ষেত্ৰত ভাষাটো শুদ্ধতাৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰশ্ন আহিব নাই, কোনো ধৰণৰ আপোচৰ কথা নাই। হয়, বিভিন্ন সময়ত দেখা গৈছে যে সংবাদ মাধ্যমৰ জড়িতসকলৰ বিৰুদ্ধে এটা উত্থাপিত হৈছে বুলি যে ভাষাটো খৰাপ কথা হৈছে। আচলতে ইচ্ছাকৃত নহয় এইটো কথা। বহু সময়ত দেখা যায় যে লাইভত অহাৰ সময়ত, লাইভ এটা চলি থকাৰ সময়ত এনেকুৱা ধৰণৰ বিসংগতি হয়, সেইটো ধৰিব পৰা বিধৰ নহয়। তথাপিতো এইটো কথা নিশ্চিত যে অসমীয়া ভাষাটো এটা চহকী ভাষা, আৰু ভাষাটো শুদ্ধ ৰূপত বিশেষকৈ সংবাদ জগতৰে জড়িতসকলে এইটো শুদ্ধ ৰূপত প্ৰকাশ কৰাটো অত্যন্ত জৰুৰী। এইকাৰণেই যে এইটো এটা গণমাধ্যম, আৰু এনেকুৱা এটা শক্তিশালী গণমাধ্যম যি মাধ্যমৰ যোগেদি প্ৰতিজন মানুহৰ অন্তৰেন্দ্ৰৰে গোটেই বাতৰি বা বিভিন্ন ধৰণৰ বাৰ্তা যায়। সেই সময়ত যদি ভাষাটোৰ শুদ্ধতা যদি গুৰুত্ব প্ৰদান নকৰে, স্বাভাৱিক অসমীয়া ভাষাৰ কাৰণে বা অসমীয়া জাতিটোৰ কাৰণে এইটো এটা আটাইতকৈ বেদনাদায়ক কথা হ'ব। হয়, আমি তেখেতে সুন্দৰকৈ এই কথাখিনি কৈছে যে অসমীয়া ভাষাৰ ক্ষেত্ৰত সাংবাদিকসকলে কেনেধৰণৰ ভূমিকা ল'ব লাগে। আমি আপোনাক পুনৰ এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে ২৭টা বছৰৰ যি তিতা মিঠাৰ আপোনাৰ এই সাংবাদিকতাৰ জীৱন, এই সাংবাদিকতাৰ জীৱনৰ যদি আমি সফল বুলি ক'ব বিচাৰোঁ, এই সফলতাৰ কৃতিত্ব আপুনি কাক দিব বিচাৰিব? সফলতাৰ কৃতিত্ব মোৰ সমাজখন, মই য'ৰ পৰা প্ৰতিনিধিত্ব কৰিছিলোঁ, মোৰ ঘৰখন য'ত প্ৰতিনিধিত্ব কৰিছিলোঁ, যে ঘৰখনে এটা পৰিৱেশ সূচনা কৰি দিছিল মোক। যে মই পূৰ্বই কৈছোঁ যে এটা সেৱাৰ মনোবৃত্তিৰে মই আহিছিলোঁ। এতিয়া পৰিৱৰ্তনৰ ধামখুমীয়া সেৱাৰ পৰিৱৰ্তিত এটা প্ৰফেচনেললৈ গৈছে। স্বাভাৱিকতে সকলোৱে প্ৰফেচনেল যাব লাগিব, কাৰণ নিজৰ পৰিয়াল চলাবলৈ সেৱাৰ মনোবৃত্তিৰে চলিলে নহ'ব। সমান্তৰালভাৱে মই এই সময়ত ক'ব লাগিব যে মোৰ পৰিয়াল, মোৰ ঘৰখন, আৰু মই পুনৰবাৰ কৈ মোৰ সমাজখন, য'ত পৰা মই আহিছিলোঁ, যিখন সমাজত মই কাম কাজ কৰিছিলোঁ, ৰাস্তা বনাইছিলোঁ, খাল খান্দিছিলোঁ, খাল যিবোৰ বন্ধ হৈ পৰিছিল সেইবোৰ চফা কৰিছিলোঁ সতীৰ্থ সৈতে। সেই সকলোবোৰে মোক প্ৰেৰণা দিছিল এনেকুৱা ধৰণৰ সেৱা। মই কৈছোঁ যে এই সংবাদ মাধ্যমটো এনেকুৱা এটা শক্তিশালী মাধ্যম, সেইকাৰণে মই সেৱা কৰিবৰ কাৰণে মাধ্যমটো বাছি লৈছিলোঁ। আৰু এই সময়ত মই পুনৰবাৰ কৈছোঁ যে মই মনোৰম বৰুৱা ডাঙৰীয়াক, মই শ্ৰদ্ধাৰ প্ৰয়াত মনোৰম বৰুৱা ডাঙৰীয়াক মই লৈছোঁ। অজিত ভূঞা ডাঙৰীয়াৰ নাম ল'ব লাগিব এইকাৰণে যে আজিৰ কাকতখন, আজিৰ সংবাদ যেতিয়া অধুনালুপ্ত হৈছিল, আজিৰ সংবাদৰ সেই সময়ত নিউজ এডিটৰ আছিল দিগন্ত ওজা ডাঙৰীয়া। তেওঁ মোক প্ৰেৰণা দিছিল, সৰুমুঠিত আছিল কাৰ্যালয়। আৰু অজিত ভূঞা ডাঙৰীয়া আজিৰ আৰম্ভণি হোৱাৰ দিনৰ পৰা মই আজিৰ কাকতখনত মই দিয়কৰ পৰা সংবাদ কৰিলোঁ। আৰু অজিত ভূঞা ডাঙৰীয়াই লগ পালে বিভিন্ন ধৰণৰ পৰামৰ্শ দিছিল। আৰু আটাইতকৈ মই এই কথা ক'ব লাগিব যে আমি বিভিন্ন ধৰণৰ দিয়কৰ পৰা, আমি যিখন কাকতত প্ৰকাশ কৰোঁ, বিভিন্ন বা বাতৰি প্ৰকাশ কৰি থাকি যায়। কিছুমান এনেকুৱা বাতৰি যিবোৰ আমাৰ অঞ্চলটোৰ কাৰণে গুৰুত্বপূৰ্ণ, কিন্তু ৰাজ্যিক প্ৰেক্ষাপটত গুৰুত্ব নহয়, তেনেকুৱা বহু বাতৰি থাকি যায়। তাৰ কাৰণে আমি তিয়ক দৰ্পণ, নতুন আমাৰ দেশ আমি কৰিছোঁ। আৰু নতুন আমাৰ দেশৰ যেতিয়া মই বাৰ্তা সম্পাদক আছিলোঁ, সেই সময়তে লগ পাইছিলোঁ প্ৰয়াত লক্ষী দত্ত ডাঙৰীয়া। লক্ষী দত্ত ডাঙৰীয়াৰ কেতবোৰ ট্ৰিক্স মই জীৱনত মানিছিলোঁ এইকাৰণে যে ব্যতিক্ৰম হ'বলৈ হ'লে ব্যতিক্ৰমী বাতৰি কৰিব লাগিব।
কাৰেণ্ট বাতৰিটো বেলেগ কথা, যিটো কাৰেণ্ট বাতৰি বুলি কোৱা যায়, আৰু সেই বাতৰিটো বেলেগ পৃথক কথা। কিন্তু ব্যতিক্ৰমী হ'বলৈ হ'লে বা সাংবাদিক হিচাপে চিনাকি পাবলৈ বা সেৱা কৰিবৰ কাৰণে যিটো থাকিব লাগে, সেইটো এটা ব্যতিক্ৰমী হ'ব লাগিব, আৰু ব্যতিক্ৰমী চিন্তাৰে ব্যতিক্ৰমী কৰিব লাগিব, আৰু প্ৰতি মুহূৰ্ততে নিজৰ চেঞ্চ থাকিব লাগিব। হয়, আপোনালোকে আজি এই সংবাদ প্ৰবাহিকাৰ বিশেষ অনুষ্ঠানৰ পৰা মই বিদায় ল'ব বিচাৰিম, আৰু বিদায়ৰ সময়ত ৰিজু কুমাৰ শইকীয়াদেৱক এটা গীতেৰে আজি অনুষ্ঠানটোৰ যোগেদি সংবাদ প্ৰবাহিকা দৰ্শকসকলক উপহাৰ দিবলৈ মই অনুৰোধ জনাই মই এই অনুষ্ঠানৰ পৰা বিদায় লৈছো। অসম আমাৰ ৰূপহী গুণৰ নাই শেষ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ। অসম আমাৰ ৰূপহী গুণৰ নাই শেষ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ। গোটেই জীৱন বিচাৰিলে ওলে দিৱস ৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি। চিৰ বিনন্দীয়া তোমাৰ সেউজী পৰিৱেশ, চিৰ বিনন্দীয়া তোমাৰ সেউজী পৰিৱেশ।